फैगौ लकसभा बिसायख'थियाव आसाम गण परिषद संद'यै एजिपि दोलोनि पिरपिलाया बिरगोन। बे नोजोरजों क'क्राझार सोहोरनि साखाथियाव थानाय बड'फा कालचारेल कमप्लेक्सआव आसाम गण परिषदनि दिनै मोनसे दोलोआरि मावथि बिबानगिरिफोरखौ लानानै मोनसे सावराय जथुम खुंफुंदों। फैगौ 2024 मायथाइयाव जानो गोनां लकसभा बिसायख'थिखौ बिथा खालामनानै बे गोनां सावराय जथुम्माखौ खुंनाय जादों होननानै मिन्थिनो मोन्दों। फैगौ बिसायख'थियाव एजिपि दोलोखौ गोख्रों खालामनायनि थांखिजों क'क्राझारनि बड'फा कालचारेल कमप्लेक्सआव आसाम गण परिषदआ दोलोनि मावथि बिबानगिरिफोरखौ लानानै खुंनाय मेलाव गोबां दैदेनगिरि आरो सोद्रोमाफोरा बाहागो लादों। दिनैनि बे गोनां सावराय मेलावनो आसाम गण परिषदनि आफादगिरि अतुल बरा, मावफुं आफादगिरि केशव महन्त, एमएलए पनिभूषण चौधुरी आरो माखासे दोलोनि दैदेनगिरिफ्राबो बाहागो लायो। बे मेलाव एजिपि दोलोखौ गोख्रों खालामनाय, रायजोनि गेजेराव हाबा मावनाय आरो फैबाय थानाय बिसायख'थिनि थाखाय सांग्रां जानांगौनि सायाव गोनांथारै सावरायनाय जादों होननानै फोरमायथियो। लोकसभा समष्टि ভিত্তিত যিবিলাক বিশেষ কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত হৈছিলে, আজি হৈছে আমাৰ এই বিশেষ কৰ্মকৰ্তা যি সন্মিলন, এই সন্মিলন এখন হৈছে আমাৰ এই প্ৰথম পৰ্যায়ৰ শেষ সন্মিলন লোকসভা সমষ্টি ভিত্তিত। ইয়াৰ আগতে 13খন হৈছিল, আজি 14খন আমাৰ শেষ হ'ল, 14টা লোকসভা সমষ্টিত। তো আমি আশাই কৰা নাছিলোঁ যে এনেধৰণে দলৰ ইয়াত কৰ্মী সমাৱেশ ঘটিব। আজি যেনেধৰণে কৰ্মীসকল ওলাই আহিছে, আমি অত্যন্ত উৎসাহিত হৈছোঁ আৰু কৰ্মীসকলক আহি থকা দিনবিলাকত দলৰ শক্তি বৃদ্ধিৰ কাৰণে সৰ্বতো প্ৰকাৰে একাগ্ৰতাৰে, নিষ্ঠাৰে কাম কৰি যাবৰ কাৰণে আমি আহ্বান জনাইছোঁ আৰু কিছুমান আমি ডাইৰেকশ্যন দিছোঁ, সেইমতে দলৰ কাম কাজবোৰ যাতে কৰে। আপোনালোকে গম পাইছে যে নিৰ্বাচন সমাগত, সন্মুখত লোকসভা নিৰ্বাচন, পঞ্চায়ত নিৰ্বাচনো আছে। গতিকে তাৰ কাৰণে আমি দলৰ কৰ্মীসকলক প্ৰস্তুত হ'বলৈ আমি ইতিমধ্যে ডাইৰেকশ্যন দিছোঁ। সেইমতে ৰাজ্যখনৰ বিভিন্ন ঠাইত দলৰ সাংগঠনিক স্তৰবোৰ মজবুত কৰি দলটোক জনসাধাৰণৰ মাজত আৰু অধিক জনপ্ৰিয় কৰি তুলিবলৈ কাম কাজ অতি নিষ্ঠাৰে কৰিছে। হোৱা নোপোৱাৰ বেদনা সকলো পাহৰি খুব একাগ্ৰতাৰে দলৰ কৰ্মীসকল জঁপিয়াই পৰিছে দলটোক শক্তিশালী কৰিবৰ কাৰণে। আৰু ভাল কথা এইটোৱেই আনন্দৰ বিষয় যে দলটোলৈ বহুত নতুন মানুহ আহিছে। দলটোৰ জন্মলগ্নত থকা বহুত মানুহ এতিয়াও আছে, যিসকল সকলো কৰ্মক্ষম হৈ থকা নাই, কিন্তু তেওঁলোকৰ উপদেশ, তেওঁলোকৰ দিহা পৰামৰ্শ আৰু নতুনসকলৰ উদ্যম, এই দুইখিনি মিলাই পেলাই আহি থকা দিনবিলাকত দলটোক আমি এটা ডাইৰেকশ্যনত লৈ যাবলৈ চেষ্টা কৰিছোঁ। আৰু আমি মনে প্ৰাণে বিশ্বাস কৰোঁ, অসম গণ পৰিষদ দল শক্তিশালী হোৱা মানে আঞ্চলিকতাবাদ শক্তিশালী হোৱা আৰু অসমৰ স্বাৰ্থ সুৰক্ষিত হোৱা। আপোনালোকে জানেই যে অসম গণ পৰিষদ দল 85ত ক্ষমতাত আছিল, 96ত আছিল। তাৰ পিছৰ পৰ্যায়ত আমি বিপৰ্যয়ৰ সন্মুখীন হৈছোঁ, সেই কথাখিনি সকলোৱে জানে। কিন্তু আমি মনে প্ৰাণে বিশ্বাস কৰোঁ যে আমি দলটোক শক্তিশালী কৰিব পাৰিম, কাৰণ মানুহৰ মনত আঞ্চলিকতাবাদৰ চিন্তা চৰ্চা, ধ্যান ধাৰণা মানুহৰ হৃদয়ত আছে। আৰু ইয়াত আপোনালোকে জানে যে UPPL আছে, কোকৰাঝাৰত কাউন্সিল আছে। আজি পুৱাৰ ভাগত প্ৰমোদ বড়ো ডাঙৰীয়াই আমাক লগ ধৰিছে, আমাক শুভেচ্ছা জনাইছে, ইয়ালৈ আহিছে, আমাক শুভেচ্ছা জনাইছে। আমি একেলগে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত চৰকাৰত আছোঁ আৰু যোৱা দিনকেইটাত মাননীয় মুখ্যমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বত ৰাজ্যখনত যিদৰে বিকাশ ত্বৰান্বিত হৈছে, ঠিক তেনেকৈ UPPLৰ নেতৃত্বত এই এলেকাত যিধৰণে কাম কাজ হৈছে, আমি নিশ্চিত যে ইয়াৰ ৰিফ্লেকশ্যন, ইয়াৰ প্ৰভাৱ নিশ্চয় পৰিব আৰু লোকসভা নিৰ্বাচনত আমি সেইমতেই আমি ফলাফল আমি আশা কৰিব পাৰিম। যে আমি হয়, মিত্ৰতাটো থাকিব। মিত্ৰতা 2016 চনৰ পৰা আছে, 2016 চনৰ পৰা একেধাৰে আছে। কিন্তু তাৰ আগতেও আপোনালোকে জানে যে অসম গণ পৰিষদ দল যেতিয়া ক্ষমতাত আছিল 96 চনত, এই ক্ষমতাত আহোঁতেই ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰতা হৈছিল আৰু চেগা চুৰুকাকৈ আমি বিভিন্ন নিৰ্বাচনত মিত্ৰতাৰে আমি আগবাঢ়ি গৈছোঁ। কোন লোকসভা সমষ্টি বিচাৰিম আমি এতিয়ালৈকে ঠিক কৰা নাই, এইকাৰণে যে ডিলিমিটেশ্যনৰ
এই গোটেই প্ৰক্ৰিয়াটো শেষ হোৱা নাই ড্ৰাফ্ট প্ৰপ'জেল যদিও ড্ৰাফ্ট প্ৰপ'জেল প্ৰকাশ হৈছে শুনানি হৈছে তো ফাইনেলি এইখিনি আমি গম পোৱাৰ পিছত আমি সিদ্ধান্ত ল'ম কোন সমষ্টিত আমি খেলাৰ কথা ভাবিম আৰু সেইমতে আমি আলোচনা কৰি আমি সিদ্ধান্ত ল'ম নাই কোকৰাঝাৰ লোকসভা সমষ্টিত বিচৰাৰ কথাটো আমিতো কোৱা নাই আমি কিছুমান সমষ্টিত আমি আমাৰ মিত্ৰ দলক সমৰ্থন কৰিব লাগিব কিছুমানত আমি উঠিম য'ত আমি উঠোঁ তাত মিত্ৰ দলে আমাক সমৰ্থন জনাব লাগিব এয়াই কথা হ'ব এতিয়া সকলোকে ধন্যবাদ আমি লোকসভা নিৰ্বাচনৰ এক প্ৰস্তুতি কৰিছোঁ আৰু এই প্ৰস্তুতি 14টা লোকসভা সমষ্টিতে আমি সমানে এই প্ৰস্তুতি চলাইছোঁ আমাৰ প্ৰস্তুতিৰে প্ৰথম কথা হ'ল আমি মিত্ৰজোঁটৰ প্ৰাৰ্থীক আমি এইবাৰ নিৰ্বাচিত কৰিম আৰু আমিও ইয়াত অসম গণ পৰিষদ দল হিচাপেও আমাৰ ইয়াৰ ভিতৰতে আলোচনাৰ পিছত প্ৰাৰ্থী থাকিব আৰু আমি এইবাৰ সভাপতি ডাঙৰীয়াই কোৱা ধৰণে আমি যিকোনো প্ৰকাৰে আমি লোকসভালৈ অসম গণ পৰিষদৰ প্ৰাৰ্থী এইবাৰ নিৰ্বাচিত হোৱাকৈ আমি এই প্ৰস্তুতি বহু আগৰ পৰাই আৰম্ভ কৰিছোঁ এইটো আগতে কৈ দিয়াটো টান হ'ব আগতে আমিতো তিনিটা চিটত কৰি আহিছিলোঁ কিন্তু এতিয়া আলোচনাৰ পিছত আমি এই কথাটো খাটাংকৈ ক'ব পাৰিম কাৰণ ডিলিমিটেশ্যন আছে চিটবিলাক কি হয় কি নহয় সেইকাৰণে আমি বাট চাইছোঁ ইতিমধ্যে আলোচনা সেইকাৰণে আৰম্ভ হোৱা নাই আমাৰ দলীয় সতীৰ্থসকললৈ আহ্বান যে তেখেতসকলে আজি কোকৰাঝাৰৰ নিচিনা ঠাইত অন্য কথা নহয় আমি বহুত দিন বিৰতিৰ পিছত ইয়াত একত্ৰিত হৈছোঁ তেখেতসকলে যিটো উৎসাহ দেখুৱালে আমি সকলো দলীয় সতীৰ্থলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু ইয়াত আমাৰ দলৰ স্থিতি সবল হোৱাৰ পথ আজিৰ পৰা আৰু সুচল হৈছে ধন্যবাদ चिराङाव सावस्रि सिबिथायनि थाखाय मोनसे मोजां फाहामथायनि राहाखौ लानानै फैदों एसडी क्लिनिकआ आथिखालाव सुबुंनि देहायाव नुजाथिबाय थानाय डायबिटिस बेरामनि थाखाय मोजां फाहामथाय होयो एसडी क्लिनिकआ चिरां जिल्लानि एसबीआई काजलगाव ब्रान्चनि लांगोनायाव फसंनाय एसडी क्लिनिकआव डायबिटिस बेरामनि अनगायैबो फाहामथाय होबावगोन लिभारनि जेंना आरो माखासे सरासनस्रा बेमारफोर बे एसडी क्लिनिकआव डायबिटिस बेरामनि फाहामथायखौ होगोन जर'खा फाहामगिरि डक्टर समिक देबा नोंथांमोना फुं आरो मोनाबिलि समावबो बे क्लिनिकआव फाहामथाय लानो हागोन डक्टर लेबरेटरी मुलि इसिजि सिबिथायनि खाबुफोरखौ बे एसडी क्लिनिकआव मोनजोबगोन जुदि एसडी क्लिनिकआव रायजो राजाफ्रा गाव गावनि देहायारि जेंनाखौ फाहामथाय लानोबा नैबे मबाइल नम्बर 7002293924 एबा 9954687336 आव थोंजों मुं थिसननो हागोन